নমস্কাৰ আজি আমি 13 কাৰ্ডত চাম নেক্সট 15 দিন আমাৰ কেনে যাব তাৰ আগতে এনাৰ্জি ক্লেইম কৰিব কমেন্টত লিখিব 808 নিজৰ মনৰ মাজতে এটা সিনাৰিও ক্ৰিয়েট কৰি লব ইয়েস নো কোৱেশ্চন আপোনালোকে সুধিব পাৰে কি 13 কাৰ্ডে আমাক কি দেখায় কি গাইডেন্স দিয়ে হেয়া চাবলৈ লৈছো কালেক্টিভ ৰিডিং হয় পাৰ্সোনেল নহয় সো প্লিজ কিপ এন ওপেন মাইন্ড ইউনিভাৰ্ছে আমাৰ কাৰণে কি মেসেজ পঠিয়াইছে অকনমান হাৰ্ড ওয়াৰ্ক কম হৈ আছে ফেইলিয়াৰছ আহিব পাৰে বাট সেই ফেইলিয়াৰছ খিনি আপোনাৰ লছৰ কাৰণে নহয় নতুন কিবা শিকিবৰ কাৰণে হ'ব নেক্সট আপোনাৰ আহিছে ইয়াতে ষ্ট্ৰেংথ নিজৰ মেনাৰ্ছৰ ওপৰত গুৰুত্ব দিব কি কথা কৈ আছে কাৰ লগত কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে ব্যৱহাৰ কি পাই আছে সকলোখিনি গুৰুত্ব দিয়াটো ষ্ট্ৰেংথ ৰখাটো আৰু অনেষ্ট হৈ থকাটো বহুত জৰুৰী হৈ আছে ইয়েস কাৰ্ডে হয় দুইখন ইয়েস কাৰ্ডে আহিছে আপোনাৰ বাবে মানে পসিবিলিটিজ আছে যেটো আপুনি ভাবি আছে বা কিবা যদি কোৱেশ্চনছ আছে হেইটো 100% পজিটিভ হে আহিছে চেনেলটো এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই কৰি দিব